পাইছোঁ মোৰ লগত আছে আৰু আমি দুই আজি খুব প্ৰেক্টিছ কৰিলোঁ ৰুমত আমি ৰাইজে দেখা নাই প্ৰথমবাৰতে দেখিছে আৰু এক্সক্লুচিভলি এয়া নগাঁও মঞ্চত ডাঙৰ পৰিছে এটা বুজিছে আপোনালোকে ৰৈ থাকক মই দেখাই আছোঁ একদম ডাঙৰ মাছ এটা ধৰিলোঁ মই ধৰিলোঁ আৰু সকলোকে ইয়ালৈ খুব ডাঙৰ ইলিছ মাছ ওলাবই চাটাং ওলাব 100%। ইয়াত কোনো ব্যতিক্ৰমী চিন্তা কৰাৰ কথা নাই ঘৰত সোমালোঁ মই এয়া উঠাই আছোঁ মই এয়া চাওক সুন্দৰ মানৱতা পৰি গৈছে ভাল লাগিছে গাঁৱলীয়া পৰিৱেশত আছোঁ বৰ্তমান খাব লাগিব আৰু এটা কথা ক'ম মই আপোনালোকক অলপ যিমান পাৰে গাঁৱলৈ আহক গাঁৱত এই পুখুৰী মানে মৎস্য পালন কৰিব লাগে আজিকালি আমাৰ ডেকা চামে মৎস্য পালন নকৰে সন্ধিয়া হ'লে তিনিআলি আড্ডা দিয়ে সেইবোৰ বাদ দি পেলাই পুখুৰীত মাছ পালন কৰক আৰু এনেকৈ বিহুৰ বতৰত ডাঙৰ ডাঙৰ গাছ কাপ আৰু ইলিচ মাছৰ সোৱাদ লওক আপোনালোকৰ দিয়ক